খালা খালা খা খালা কৈছো খালো দেই কৃষ্ণ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আশা কৰোঁ সকলোৰেতো ভালেই চাগে আৰু আজি ইমান দেখিছেনে বতৰ ডাৱৰীয়া আজি কিমান কেইদিন হ'ল ডাৱৰীয়া কৰি আছে ৰ'দো নাই বৰষুণো নাই কিবা মানে বতৰটো ৰাতি অৱশ্যে অকণমান বৰষুণ দিয়ে বাৰু নিদিয়া নহয় কিন্তু একদম ডাৱৰীয়া বতৰ চাওকচোন আৰু কালি অকণ বৰষুণ দিছিলে নেকি এইফালে আহি তাত পানী অলপ হ'ল চটত কিন্তু তথাপিতো দিনত বৰষুণো নাই ৰ'দো নাই কেনেকুৱা এটা বতৰ মানে কৰিছে তো কাপোৰ কানিবিলাকো নুশুকোৱা হ'ল আৰু কি এনেকুৱা বতৰ কৰিছে ক'ব নোৱাৰোঁ কিন্তু মানে কিয় বা কৰিছে মানে ঠাণ্ডা দিন অনা আগে যিটো বতৰ কৰে তেনেকুৱা বতৰ কৰা নিচিনা লাগিছে এতিয়া ওপৰত আমাৰ পানী হৈ আছে গোটেই তো ভাবিলোঁ এতিয়া গাৰ পৰা কাপোৰ এৰাব নোৱাৰা হ'লেও কি হৈছে বতৰটো মানে কি হৈছে তো এতিয়া ভাবিলোঁ কাপোৰখিনিতো তেনেকৈ থৈ দিলে নহ'ব ডেইলি কাপোৰ ডেইলি বহুত হৈ যায় তো সেইটো কাৰণে মানুহতো বেছি চাৰিটা মানুহৰ কাপোৰ এতিয়া কাপোৰখিনি ধুই মেলি ভাবিলোঁ আজৰি হৈ লওঁ আৰু আজৰি হৈ পেলাই আৰু তাৰপিছত ভাবিলোঁ এনেকৈ ব্লগ এটা আৰম্ভ কৰোঁ অকণমান বাৰু এতিয়া কৃষ্ণ প্ৰভু ব্লগটো আৰম্ভ কৰিছোঁ আৰু অকণমান বতৰটো ফৰকাল যেন লাগিছে মানে ৰ'দটো দিব নেকি অলপ ভাবিছোঁ খালি আমাৰ এইফালেও আচলতে মানে বাহিৰৰ জেগাত ফিলিংটো অলপ আহি যায় কাৰণ মানে বতৰটো এইকেইদিন খুব এনেকুৱা কৰি আছে যে তো এতিয়া মই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু স্কিপ নকৰাকৈ চাই থাকক কি হয় তাৰপিছত পিছবিলাকে এফালে যাম আৰু ক'ত যাম আপোনালোকক তাকো এখন কি আছে সঁচাকৈ কৈছোঁ মই যেতিয়া ব্লগটো আৰম্ভ কৰিছিলোঁ তেতিয়া মানে ৰ'দ চ'দ নাই একদম পূৰা কুঁৱলী কিন্তু এতিয়া মানে ব্লগটো মানে ষ্টাৰ্ট কৰি আৰম্ভ কৰি গৈ আছোঁ কিন্তু এইফালে ইমান ধুনীয়া বতৰ কৰিছে ভাল লাগি গৈছে কাৰণ এইকেইদিন কাপোৰ কানিবোৰ শুকোৱা নাই মানে আজি কাপোৰ কানিবোৰ শুকাব মনটো ভাল লাগিব কাৰণ এই কাপোৰ কানি মানে দুদিন তিনিদিন শুকোৱা কাপোৰবিলাক পিন্ধিও ভাল নালাগে তো আজি একদম মনটো ভাল লাগি গৈছে আৰু এইফালে ধুনীয়াকৈ এটা ব্ৰইলাৰ আমাৰ ছাৰে গুচাই আছে মানে চাফা কৰি আছে আৰু কিয় চাফা কৰিছে সকলো গম পাব ভিডিঅ'টো চাই থাকক মাংসটো জুইত বনাই দিব বহি কটা মাংস নাপালা নেকি অঁ কেই কেজি আছে এনেই তিনিটা নোপত 2 কেজি খাব আৰু বোলে মাংস আনিলে এতিয়া কিন্তু ধুনীয়াকৈ বনাম আৰু বনাই কালি কৈছিলোঁ যে ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে এইটো ব্লগৰ আগৰ ব্লগটো হৈছে আগদিনা আৰু তাৰ পিছদিনা এইটো ব্লগ আৰু নানিলে মানে আচলতে এফালে যাব লগা হ'ল তো তাতে খাই মেলি আহিলোঁ দেৰি হ'ল আৰু ঘৰত খোৱা নহ'ল আৰু কিন্তু য'তেই নাখালেও জানেনে আপুনি ঘৰত খোৱা নিচিনা কেতিয়াও নহয় কাৰণ ঘৰত আপুনি যিমান মন যায় লৈ খাই থাকিব পাৰিব লোকৰ ঘৰত আকৌ জোখৰ থাকিব শুনিলে কিন্তু মানুহে বেয়া পাব মই এতিয়া কৈছোঁ নাই প্লিজ বেয়া চেয়া নাপাব মানে সঁচা কথাটোহে কৈছোঁ আপোনালোকৰতো তেনেকুৱা হয় নিজৰ ঘৰত যিমান খায় ধৰক বেলেগৰ ঘৰলৈ গ'লে আৰু সিমান খাব নেকি মন গ'লেও খাবলৈ মন নাযায় লাজো লাগে নহয় তো সেইটো কাৰণে মানে কালি মানে তেওঁ গম পালে যে আশাটো থাকি গ'ল আৰু নহ'লে আকৌ পিছত ক'ম যে মাংস অকণমান খুৱাব নোৱাৰিলা সেইদিনা বুলি কোনোবা এদিন কথা প্ৰকাৰে ক'ম আৰু সেইটো কাৰণে মানে আজি 1 কেজি নহয় আৰু কটা মাংস অনা নাই জানেনে একদম ফ্ৰেছকৈ মানে একদম গোটাকৈহে আনিছে তো এতিয়া কেনি খাম মানে ক'বই পোৱা নাই মুখেতো যিমানখিনি খাব পাৰোঁ খামেই বাকী আৰু মানে যেনি তেনি খাই দিব লাগিব উপায় নাই ভিডিঅ'টো চাই থাকোঁ শেষলৈকে তো তেনেহ'লে গাইজ মই এতিয়া ভাত পানী বনাই মেলি আজৰি হৈ লওঁ তাৰপিছত আপোনালোকক আকৌ লগ পাম আকৌ কথা পাতিম মন খুলি হিয়া খুলি তো ভিডিঅ'টো চাই থাকক শেষলৈকে আৰু স্কিপ নকৰাকৈ চাই থাকক তেনেহ'লে আৰু ভাল লাগিলে আজি যদি ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগি গৈছে ন তেতিয়াহ'লে লাইকটো কৰিব কমেণ্টো কৰি দিব কেনেকুৱা পালে ভাল হ'লেও হ'ব বেয়া হ'লে বোলে কিন্তু বেয়াকৈ নক'ব আকৌ দেই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই বাই
বুটটো আপোনালোকে ভাজি পেলাই ঠাণ্ডা কৰি এটা টেমাত ভৰাই থ'লে তাৰপিছত একেবাৰে এতিয়া পিচি নথলেও হয়। যেতিয়া দৰকাৰ হ'ব তেতিয়া টেমাৰ পৰা উলিয়াই বেলনাত এনেকৈ বেলি পটককৈ গুৰি হৈ যায়। একদম এতিয়া মজাকৈ মাংস বনি আছে আৰু মানে আমাৰ ছাৰে চব মানে ৰেডি কৰি থৈ গৈছে আৰু মই এতিয়া জাষ্ট একদম পূৰা হেতা ঘূৰাই আছোঁ। আজি মানে বেটাই একদম সেই স্কুলৰ পৰা আহি মানে কেনেকুৱা এটা মানে এটা ফূৰ্তি লাগিব মানে সি অকস্মাতে মাংস পাই বিৰাট ফূৰ্তি পায় আৰু আজি মানে সি বিৰাট ভাল পাব যেতিয়া মাংস দেখিব ভাতৰ কাঁহী। এইখিনি মাংস দেখি কাৰ খাওঁ লাগিছে কওকচোন বাৰু, মুখ চুখ নলগাব দেই। ফেণ্টাষ্টিক, জ্বলা চলা একদম মজা হৈছে। ইয়াত লৈ লৈছোঁ মাংস, এইবিলাক চব্জি, ইয়াত দাইল বিন্দাছ। এতিয়া খাই মেলি লওঁ খানাটো, তাৰপিছত যাম এটা বাৰ্থডে খাবলৈ। বাৰ্থডে খাবলৈ আহিছোঁ এয়া। আৰু এইফালে বাৰ্থডে ঘৰ পাই গ'লোহি আমাৰ ওচৰতে ভনী বা ছোৱালীজনী জন্মদিন আছে, তাতে আহিছোঁ এতিয়া। কি কেইটা বা তাৰ ভৰসাই লগা ছোৱালীজনী এইজনী থিয় হৈ দিয়া। এইজনী আমাৰ তলগুটি, আৰু তলগুটি আজি বাৰ্থডে। হেপী বাৰ্থডে। বাই বাই। খালা 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 কৈছো। ৰাইজ ভৰ্তি এখন ববুৱে কি কথা কৈ আছে? মল্লিকা বাইদেউ হাঁহ বাইদেউসকল বাৰ্থডে খালা? লাইটটো দে আকৌ। কি দিছা হয় হেৰি কৰি দেখোন অঁ। তাৰপিছত কেক চেক কাটিলি নাই? অঁ, মোৰ অকণমান দেৰি হ'ল সেইকাৰণে দেখুৱাবলৈ নহ'ল আৰু হয় নাই? এতিয়া ছোৱালীজনী কালি কৈছিলে কেক চেক এইবিলাক কাটা মেলা তুলি দিব, সময়টো নহ'ল মানে ঘৰতো কাম লাগি আছে যে, কাম কৰা মানুহ সেয়া লাগি আছে, তো সেইটো কাৰণে তাই মনটো বেয়া লাগি নাথাকিবা দেই। হৈ আছে